বহাগ কথা বুলমণি বড়ি পাঠ ৰঞ্জন ৰশ্মি। বহাগ আহিছে, নঙঠা বিৰিখে ন সাজ পিন্ধিছে, ডালত কপৌ ফুলিছে, তগৰে চৌদিশে সুগন্ধি বিলাইছে। কুলি কেতেকীৰ সুৱদী মাতে, কুলি কেতেকীৰ সুৱদী মাতে, বসন্তৰ বতৰা বাকিছে। অসমীয়াৰ আয়ুস ৰেখা প্ৰাণৰ উৎসৱ বহাগে ৰিঙিয়াইছে। বহাগক আদৰিবলৈ নোপোৱাৰ বেদনাই মানুহৰ মনবোৰত চিৰাল ফাট দিছে। বসন্তৰ বলিয়া বতাহে বসন্তৰ বলিয়া বতাহে প্ৰেমৰ প্ৰতিদান দিবলৈ ঘূৰমুটিয়াই ফুৰিছে। ৰংমনে ঢোলত চাপৰ মাৰি ৰাংঢালীক নাচনীৰ সাজত উলিয়াবলৈ নাপাই কলিজা অঙঠা কৰি বসন্তৰ বুকুত হিয়া ধুনি কান্দিছে। তাতৰে শালতে চেনাই লৈ বুলি মৰমৰ দীঘেৰে হেঁপাহৰ আঁচোৰে 101ডাল কাঠিৰে বচা ফুলাম গামোচাখন লৈ ৰাংঢালীয়ে নীৰৱে অশ্ৰু টুকিছে। বুকুৰ হাহাকাৰবোৰ হাহাকাৰ হৈ ৰ'ল। জীৱনৰ অংক সময়ৰ সূত্ৰ। সময় বৰ নিষ্ঠুৰ হৈছে। উশাহে উশাহে বিয়পিছে মৃত্যুৰ জুই। মৰমে মৰমেৰে দিছে মৃত্যুৰ উপহাৰ। মুক্ত প্ৰেমতো ঘটিছে হিংস্ৰ প্ৰকাশ। কাম্য নহয় এনে সময়ৰ এনে বহাগ। সময়ৰ সূত্ৰ সলনি হওক। বুকুৱে বুকুৱে বৈ যাওক শান্তিৰ ঢল। হৃদয়ে হৃদয়ে নামক বসন্তৰ বতৰা। আৰু উপচি পৰক প্ৰতিজন অসমীয়াৰ মনৰ অৰণ্য।